সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকলৈ আজি বতাহ, ধুমুহা আৰু ঘূৰ্ণী বতাহ পাঠটোৰ চতুৰ্থ খণ্ডটো অৰ্থাৎ শেষ খণ্ডটো আগবঢ়াইছোঁ। তোমালোকে খুব মন দি চাবা আৰু শুনিবা। ছাত্ৰ ছাত্ৰীসকল, মই ইয়াৰ আগৰ ভিডিঅ'টোত তোমালোকক ঘূৰ্ণী বতাহ সৃষ্টি সম্পৰ্কে কৈছিলোঁ। এতিয়া মই চিত্ৰটো দেখুৱাবলৈ থাকি গৈছিল। চিত্ৰটো মন কৰাচোন, কেনেকৈ গৰম বায়ু ঊৰ্ধ্বগামী হৈছে আৰু চেঁচা বায়ু অধোগামী হৈছে আৰু ঘূৰ্ণীয়মান গতিত গৈছে, নহয়নে বাৰু? ছাত্ৰ ছাত্ৰীসকল মন কৰাচোন, গৰম বায়ু কেনেকৈ ঊৰ্ধ্বগামী হৈছে আৰু ঘূৰি ঘূৰি গৈছে, নহয়নে বাৰু, ঘূৰ্ণীয়মান অৱস্থাত, আৰু চেঁচা বায়ু মাজত সোমাই আহিছে, কেনেকৈ মন কৰিছানে বাৰু? মন কৰাচোন। এই ঘূৰ্ণী বতাহৰ ধ্বংসলীলা সম্পৰ্কে তোমালোকে নিশ্চয় গম পোৱা। কি হয় ধ্বংসলীলা, মানে ঘৰ দুৱাৰ ভাঙে, যাতায়াত ব্যৱস্থা, গছ গছনি বিনষ্ট কৰে আৰু লগতে জীৱন আৰু সম্পত্তিও ক্ষতি সাধন কৰে, নহয়নে বাৰু? আৰু এই ঘূৰ্ণী বতাহৰ শতাধিক কিলোমিটাৰ দূৰত্বত থাকিলেও কোবাল বতাহে উপকূললৈ পানী ঠেলি পঠিয়াব পাৰে, গম পাইছানে? এইবাৰ তোমালোকে মন কৰাচোন, এয়া টৰ্নেডো চিত্ৰ হয়। টৰ্নেডো কি হ'ল, আকাশৰ পৰা ভূপৃষ্ঠলৈ ব্যাপ্ত চুপি আকৃতি এটুকুৰা কলা বৰণীয়া মেঘ হয়, গম পাইছানে? এইটো চুপিটোৰ নিচিনা দেখিবলৈ। প্ৰায়ভাগ টৰ্নেডোই নিশকতীয়া, কিন্তু এটা প্ৰবল টৰ্নেডোৰ দ্ৰুতি প্ৰায় 300 কিলোমিটাৰ প্ৰতি ঘণ্টা পৰ্যন্ত হ'ব পাৰে। আৰু এটা কথা মনত ৰাখিবা, টৰ্নেডো ঘূৰ্ণী বতাহৰ অন্তৰ্ভাগতো গঠন হ'ব পাৰে, গম পাইছানে? আমাৰ দেশত ইয়াৰ আগমন সঘনে নহয় অৱশ্যে। এতিয়া তোমালোকে ঘূৰ্ণী বতাহ সৃষ্টি কৰা অৱস্থাৰ লগত মোকাবিলা কৰিবলৈ কেনেধৰণৰ আগতীয়া পৰিকল্পনাৰ আৱশ্যক হয় সেই বিষয়ে শুনাচোন কথাটো। যে দূৰদৰ্শন, ৰেডিঅ' অথবা বাতৰি কাকতৰ জৰিয়তে সতৰ্কতাবাণীক অৱজ্ঞা কৰা অনুচিত, সেইটো কথা মনত ৰাখিবা দেই। আমি ঘৰৰ আৱশ্যকীয় সা সামগ্ৰী, ঘৰচীয়া প্ৰাণী আৰু যান বাহন আদি সুৰক্ষিত ঠাইলৈ স্থানান্তৰৰ প্ৰয়োজনৰ ব্যৱস্থা কৰা উচিত, গম পাইছানে? আমি আবদ্ধ হৈ থকা পানীখিনি তাৰ ওপৰেদি যান বাহন চলোৱা অনুচিত, কিয়নো বানপানীয়ে বাট পথৰ ক্ষতি কৰি যাব পাৰে, সেইটো কথা মনত ৰাখিবা। আৰু এটা কথা মনত ৰাখিবাচোন, আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী, চিকিৎসা কেন্দ্ৰ আদিৰ দৰে জৰুৰী সেৱাসমূহৰ ফোন নম্বৰসমূহ মজুত ৰাখিব লাগে, গম পাইছানে? এইকেইটা কথা মনত ৰাখিবা। তোমাৰ গাঁও বা চহৰত ঘূৰ্ণী বতাহ আহিলে ওচৰ চুবুৰীয়াক কিদৰে সহায় কৰিবা? এনেকৈ যদি সোধা হয় তোমালোকে কি বুলি ক'বা? ঘূৰ্ণী বতাহৰ আগজাননী দিম, চুবুৰীয়াক সাৱধান হ'বলৈ আহ্বান জনাম। দ্বিতীয়তে, বিপদৰ আগজাননীৰ বাবে চৰকাৰী সংস্থাসমূহক খৰতকীয়াকৈ গুৰুত্বপূৰ্ণ ঠাইলৈ প্ৰেৰণ কৰিম, সেই বিষয়ে ক'ব পৰা, নহয়নে বাৰু? তৃতীয়তে, ঘূৰ্ণী বতাহ সম্ভাৱ্য ঠাইত নিৰাপদ আশ্ৰয় শিবিৰ নিৰ্মাণ কৰিম, এনেকৈও ক'ব পৰা, নহয়নে বাৰু? তোমালোকে আৰু কেইটামান কথা মনত ৰাখিবাচোন। ঘূৰ্ণী বতাহ বিধ্বস্ত অঞ্চলত থাকিলে ল'বলগীয়া কেইটামান সতৰ্কতাৰ বিষয়ে শুনাচোন। দূষিত হোৱাৰ সম্ভাৱনা থকা পানী নাখাবা। জৰুৰী অৱস্থাৰ বাবে খোৱা পানী সদায় মজুত ৰাখিবা। আৰু এটা কথা শুনাচোন, তিতি থকা ছুইচ আৰু মাটিত পৰি থকা বিদ্যুৎ পৰিবাহিতাৰ স্পৰ্শ কেতিয়াও নকৰিবা। তাৰপিছত শুনা, বিনা কাৰণত বা ধেমালিতে বাহিৰলৈ নোলাবা। তাৰপিছত আৰু এটা কথা শুনা, ওচৰ চুবুৰীয়া আৰু বন্ধুবৰ্গলৈ সহায়ৰ হাত আগবঢ়াবা। ছাত্ৰ ছাত্ৰীসকল, যোৱা শতিকাৰ আৰম্ভণিত উপকূলীয় অঞ্চলৰ বাসিন্দাসকলে ঘূৰ্ণী বতাহৰ বাবে সাজু হ'বলৈ বা নিৰাপদ ঠাইলৈ বাসস্থান স্থানান্তৰিত কৰিবলৈ এদিনতকৈ কম সময় পাইছিল, গম পাইছানে? কিন্তু আজি পৃথিৱীখন বহুত বেলেগ, নহয়নে বাৰু? আধুনিক প্ৰযুক্তিবিদ্যাৰ সহায় লৈ কৰিছে আজিকালি। কৃত্ৰিম উপগ্ৰহ আৰু ৰাডাৰৰ জৰিয়তে আসন্ন কোনো ঘূৰ্ণী বতাহৰ আগমনৰ 48 ঘণ্টা পূৰ্বে ঘূৰ্ণী বতাহৰ সজাগতা জাননী জাৰি কৰা হয় আৰু ঘূৰ্ণী বতাহৰ সতৰ্কতা জাননী 24 ঘণ্টাৰ পূৰ্বে জাৰি কৰা হয়। সেইটো কথা মনত ৰাখিবা। আকৌ কৈছোঁ, 48 ঘণ্টাৰ পূৰ্বে ঘূৰ্ণী বতাহৰ সজাগতা জাননী কৰা হয় আৰু 24 ঘণ্টাৰ পূৰ্বে কি কয়, সতৰ্কতা জাননী জাৰি কৰা হয়। ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ লগত এতিয়া পাঠত থকা অনুশীলনী প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। এতিয়া এই খালিঠাপবোৰ কৰা কেইটা তোমালোকে পাৰিবা, যিহেতু মই ভিডিঅ'টোত আটাইখিনি কোৱা আছে, তোমালোকে মন কৰিবা। 2 নম্বৰটোত কৈছে, কোনো এখন ঠাই বতাহৰ দিশ নিৰ্ণয় কৰিব পৰা দুটা পদ্ধতিৰ নাম লিখা। এটা পদ্ধতি মই তোমালোকক কৈ দিছোঁ, সৰু সৰু টুকুৰা কাগজ যদি এনেকৈ থওঁ, বতাহ বলিলে মানে যিটো দিশত বতাহ বলে সেইটো দিশতে উৰি নাযাব জানো, সেই কথাটোকে লিখিবা
তোমালোকে 3 নম্বৰটোত কৈছে তোমাৰ দুটা অভিজ্ঞতা উল্লেখ কৰা য'ত বায়ু চাপ প্ৰমাণ পোৱা গৈছিল পাঠ্যপুথিত দিয়াৰ বাহিৰে তোমালোকে এটা লিখিব পাৰা যে বায়ু বল বা বেলুনত যদি আমি বায়ু ভৰাওঁ তেনেহ'লে কি হ'ব আমাৰ বেলুনটো ফুলি উঠিব বা বলটো ফুলি উঠিব সেইটো লিখিব পাৰা তোমালোকে এইটো বায়ু চাপ দিয়া প্ৰমাণটো আৰু এটা তোমালোকে নিজে লিখিবা ঠিক আছে এতিয়া তুমি 4 নম্বৰলৈ যাওঁ তুমি এটা ঘৰ কিনিব বিচাৰিছা খিৰিকী থকা কিন্তু ভেণ্টিলেটৰ নথকা ঘৰ কিনিব বিচাৰিবানে সুধিছে আৰু তোমাৰ কাৰণটো ব্যাখ্যা আগবঢ়োৱা বুলি কৈছে এতিয়া তুমি ঘৰটো এতিয়া এইটো ঘৰ মন কৰাচোন এতিয়া দুৱাৰ খিৰিকী আছে কিন্তু ভেণ্টিলেটৰ নাই এইটো কিনিবলৈ তোমালোকে নিবিচাৰা কেলৈ ভেণ্টিলেটৰ থকা ঘৰটোত কি শুনা কথাটো যে গৰম বায়ু ঊৰ্ধ্বগামী হয় আৰু ঊৰ্ধ্বগামী হৈ কি হয় ভেণ্টিলেটৰ ওপৰেদি ওলাই যায় এনেকৈ বাহিৰ ওপৰেদি ওলাই যাব আৰু চেঁচা বায়ু দুৱাৰ খিৰিকীয়েদি সোমাই যাব গতিকে আমি এনেকুৱা ঘৰ এটাই কিনিবলৈ বিচাৰিম নহয় জানো তোমালোকে সেই কথাটো নিজে বনাই লিখিবা ঠিক আছে এতিয়া আমি পিছতলৈ যাওঁ তোমালোকে নেক্সট প্ৰশ্নটো মন কৰাচোন কি লিখিছে ওলমি থকা বেনাৰ বা হৰ্ডিঙত ফুটা ৰখা কাৰণ দৰ্শোৱা কৈছে নহয় বাৰু আমি এইটোতো কি বুলি লিখিম এতিয়া ধৰা বায়ুৱে চাপ দিয়ে সেইবাবে কি হয় এনেকৈ বেনাৰখনো মন কৰাচোন সেইবাবে কি হয় বতাহ বলিলে কি হয় বেনাৰখন কঁপি যায় আৰু কি হয় বায়ুৰ চাপ কমাবলৈ বেনাৰখনত কি হৈছে ফুটা বা হৰ্ডিংখনত ফুটা ৰখা হয় যাতে কি হয় বতাহটো মানে কি পাৰ হৈ যাব পাৰে আৰু আৰু এটা কথা কি মানে বেনাৰখন ফাটি নাযায় যাতে সেই কথাকেইটা লিখিবা তোমালোকে হ'ব 6 নম্বৰ প্ৰশ্নটো মন কৰা এই প্ৰশ্নটো তোমালোকৰ মই ভিডিঅ'টোতে কৈ গ'লোঁ আৰু 7 নম্বৰটো কৈ গ'লোঁ ভিডিঅ'টোত এতিয়া 8 নম্বৰটো মন কৰা তলৰ কোনখন ঠাই ঘূৰ্ণীবতাহৰ কোপত পৰাৰ সম্ভাৱনা নাই চেন্নাই মাংগালোৰ অমৃতসৰ পুৰী 4খন ঠাই দিছে এই চেন্নাই এইখন অমৃতসৰ কিন্তু পঞ্জাৱত আছে বাকী এই 3খন কি হৈছে সাগৰৰ দাঁতিত আছে গতিকে অমৃতসৰটোৱে শুদ্ধ হ'ব নহয় বাৰু 9 নম্বৰ প্ৰশ্নটো মন কৰা তলৰ উক্তিবোৰৰ কোনটো শুদ্ধ শীতকালত বতাহ স্থলভাগৰ পৰা মহাসাগৰলৈ বয় নে গ্ৰীষ্মকালত বয় এনেকৈ তোমালোকক কৈছে এইকেইটা তোমালোকৰ উত্তৰখিনি মই আগৰ ভিডিঅ'বোৰত দিয়া আছে তোমালোকে প্ৰয়োজন হ'লে মানে চাই ল'বা এইটো আৰু মই আৰু কেইটামান তোমালোকলৈ প্ৰশ্ন আগবঢ়াইছোঁ এইকেইটা শুনিবাচোন বতৰৰ আগজাননী দিব পৰা দুটা প্ৰযুক্তিৰ নাম লিখা মই কৈ গৈছিলোঁ যে কৃত্ৰিম উপগ্ৰহ আৰু ৰাডাৰৰ বিষয়ে লিখিবা ঘূৰ্ণীবতাহ উৎপত্তি কাৰকসমূহ কি কি সেইকেইটা লিখিবা তোমালোকে তাৰপিছত কোনটো বতাহে সাগৰৰ পৰা পানী আৰু বৰষুণ কঢ়িয়াই আনে ঘূৰ্ণীবতাহ নে টাইফুন নে চিটো মৌচুমী বতাহ ডিটো এটাও নহয় এইকেইটা তোমালোকে লিখিবাচোন ঠিক আছে আজিলৈ সামৰোঁ নেক্সট মই ভিডিঅ'টো নতুন এটা পাঠ লৈ আহিম তোমালোকে চাবলৈ নাপাহৰিবা আজিলৈ আহোঁ ধন্যবাদ